নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল জব আছে। আজি আপোনালোকৰ কাৰণে আৰু এটা ভাল খবৰ লৈ আহিছে নটিফিকেশ্যন ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি চৰাইদেউ সোণাৰী। ভিডিঅ'টো শেষলৈকে চাব যাতে সকলোখিনি কথা বুজি পায়। ভাল পষ্ট হয়, ইয়াৰ কাৰণে আপোনালোকে জাষ্ট 8 পাছ বা গ্ৰেজুৱেশ্যন কৰিলে হ'ব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি আপুনি আমাৰ চেনেলত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ফাৰ্ষ্ট পষ্টটো হৈছে আপাৰ ডিভিজন এছিষ্টেণ্ট মানে UDA। ইয়াৰ কাৰণে আপোনালোকৰ এটা পষ্ট আছে, চেলাৰী যথেষ্ট ভাল, 14,000 পৰা 49,000, লগত গ্ৰেড পে আছে 8,000 আৰু আদাৰ এলাউন্সনেছ। কেটেগৰী আনৰিজাৰ্ভ, সকলো কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। আপুনি লাগিলে ST হওক, OBC হওক, SC হওক, জেনেৰেল হওক, সকলোৱে এপ্লাই কৰিব পাৰিব। দ্বিতীয়টো হৈছে লোৱাৰ ডিভিজন এছিষ্টেণ্ট, এটা পষ্ট আছে। ইয়াৰ কাৰণে চেলাৰী হ'ব আপোনালোকৰ 14,000 পৰা 49,000 আৰু গ্ৰেড পে থাকিব 6,200 টকা আৰু আদাৰ এলাউন্সনেছ থাকিব। আনৰিজাৰ্ভ হয়, সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু 3 নম্বৰটো হৈছে পিয়ন কণ্টেক্সুৱেল, এটা পষ্ট আছে, ফিক্স চেলাৰী হয় 9,000 পাৰ মান্থ, আনৰিজাৰ্ভ, সকলোৱে এপ্লাই কৰিব পাৰিব। যোনসকল বন্ধু বান্ধৱী এপ্লাই কৰিম বুলি ভাবিছে তেখেতলোকে ভিডিঅ'টো শেষলৈকে চাওক যাতে সকলোখিনি কথা ভালকৈ বুজি পায়। যোনটো UD আছে তাৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন লাগিব আৰু গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টত 5 বছৰ চাকৰি কৰা এক্সপিৰিয়েঞ্চ লাগিব। ইয়াৰ কাৰণে আপোনালোকে 18 পৰা 45 ইয়াৰৰ ওপৰত হ'ব নালাগিব। দ্বিতীয়টো হৈছে আপোনালোকৰ LDA, ইয়াৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা, আৰু ইয়াৰ কাৰণে 21 বছৰ পৰা 44 ইয়াৰৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। তৃতীয়টো পষ্ট হৈছে পিয়ন কণ্টেক্সুৱেল, ইয়াৰ কাৰণে আপোনালোকে জাষ্ট 8 পাছ কৰিলে হ'ব, আৰু ইয়াৰ কাৰণে 18 পৰা 44 ইয়াৰৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে আপোনালোকৰ জাষ্ট অফলাইন এপ্লাই হ'ব। আপোনালোকে ইয়াত যোনটো এড্ৰেছ হয় ইয়াৰ এড্ৰেছটোত দিব পাৰিব, চৰাইদেউ কোৰ্ট কমপ্লেক্স অৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট জাজ কোৰ্ট কমপ্লেক্স, ইয়াত আপোনালোকে চেণ্ড কৰিব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকে 10 টকাৰ পষ্টেল ষ্টাম্প লগাব লাগিব। আৰু ইয়াৰ যোনটো এডভাৰটাইজমেণ্ট যদি আপোনালোকে চাব বিচাৰে আমাৰ ভিডিঅ' ডিছক্ৰিপশ্যনত পাই যাব। আজিলৈ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু যদি আপুনি আমাৰ নতুন হয় আমাৰ চেনেলত চেনেলটো ছাবস্ক্ৰাইব কৰক, ছাইডত থকা বেল আইকনটো দবাওক, কাৰণ আমি এনেধৰণৰ জব আপডেট সদায় লৈ আজিলৈ ধন্যবাদ।